আজি জুবিনদা আমাৰ মাজৰ পৰা বিদায় লোৱা সম্পূৰ্ণ 8 দিন হ'ল আৰু সম্পূৰ্ণ 8 দিন পিছত মই আজি মোৰ কাম ষ্টাৰ্ট কৰিছোঁ। কোনেও বেয়া কমেণ্ট নকৰিব, কাৰণ আমি যিহেতু জীয়াই থাকিব লাগিব। চ' জীয়াই থকাৰ কাৰণে খোৱা লোৱা আৰু কৰ্মবোৰ কণ্টিনিউ কৰি যাবই লাগিব। চ' কোনেও যাতে বেয়া কমেণ্ট নকৰে, সেইকাৰণে মই আগতীয়াকৈ কৈ থ'লোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। এতিয়া হৈছে 8:39 আৰু মই গা পা ধুই আহি ইয়াত ব্ৰেকফাষ্ট ৰেডি কৰি লৈছোঁ। ব্ৰেকফাষ্ট খোৱাৰ আগত মই এইটো মেজিক ড্ৰিংক খাওঁ আৰু এই মেজিক ড্ৰিংকটোত মই কি এড কৰিছোঁ সেইটো এতিয়াতে নকওঁ। ইয়াৰ ওপৰত মই এটা শ্বৰ্ট ভিডিঅ' বনাম, সেইটোত মই ক'ম। আৰু এইটোৰ মেজিক ড্ৰিংক লোৱাৰ পৰা মই আজি লোৱা মোৰ 1.5 মাহ হৈ গ'ল আৰু যেতিয়াৰ পৰা লৈছোঁ মানে মোৰ একেবাৰে গেষ্ট্ৰিকটো একেবাৰে কণ্ট্ৰলত ৰাখে আৰু ফেটছ বহুত বেছি কমি গৈছে মোৰ। মই 1.5 মাহত 10 কিলো ওজন লছ কৰিছোঁ। ৱেট লোৱাৰ পিছৰে পৰা মোৰ মানে গেষ্ট্ৰিকটো খুব বেছি কণ্ট্ৰলত থাকে। আগতে মই গেষ্ট্ৰিকৰ টেবলেট মানে ডেইলি লওঁ বুলি ক'লে ভুল নহ'ব, কিন্তু এতিয়া মই মাজে মাজে স্কিপ কৰোঁ। আৰু এয়া আজি মোৰ ব্ৰেকফাষ্টত আছে ব্ৰেড, আৰু ব্ৰেড মই ৰাতিপুৱা চাহকাপ ব্ৰেড পিঠা এনেকুৱা বস্তুৰে খাই ভাল পাওঁ। আৰু ব্ৰেড মই বাটাৰেৰে পেন এখনত সেকি লৈছোঁ আৰু এইফালে লৈছোঁ এটা কলটো একেবাৰে ফ্ৰিজত আছিলে যে বহুত দিন হ'ল, সেইকাৰণে বাকলিটো ক'লা হৈ গৈছে। আৰু তাচুৱে নাখায়, তাচুৱে ক'ব নোৱাৰোঁ। তাচু এটা বস্তু এদিন খোৱাৰ পিছত আৰু এদিন বা দুদিন খোৱাৰ পিছত আৰু তাই মানে নোখোৱা হয়, সেই বস্তুটো এনে থাকে। মই ভাবিলোঁ আজি ময়ে খাওঁ। ময়ো খাওঁ, এনেই মই ফ্ৰিজ খাই একেবাৰে বেয়া পাওঁ। আৰু এইবাৰ তাচুৰ কাৰণে গাখীৰ আৰু মই তাইক মেগী বনাই দিলোঁ। তাচু অলৰেডি পাপাকৰ লগত ফুৰিব গৈ অৰিঅ' আৰু চকলেট খালে তাই। মোৰ দেৰি হ'ল যে গা পা ধুই অহাত, সেইকাৰণে খালে। আৰু এইফালে এতিয়া তাইক মই মেগী আৰু গাখীৰ দিছোঁ আৰু মই এতিয়া এইখিনি খাম। আৰু এইফালে আছে মিঠাই। চাওকচোন, যোৱাকালি আনিছিলে, যোৱাকালি খাব নোৱাৰিলোঁ, ইমান বেছি টেষ্টি হয় কিন্তু বহুত মিঠা হয়। তুমি চানা এইফালে লৈ লৈছোঁ মোৰ স্পেচিয়েল গাখীৰ চাহকাপ। স্পেচিয়েল বুলি এইকাৰণে কৈছোঁ কাৰণ মই গাখীৰ চাহ সদায় নাখাওঁ, কেতিয়াবাহে খুব কম খোৱা হয়। গাখীৰ চাহ খাই মই বহুত বেছি বেয়া পাওঁ, আৰু যেতিয়াই খাওঁ মানে এনেকৈ স্পেচিয়েল কৰি খাওঁ, তেতিয়াহে খাই ভাল পাওঁ আৰু মানে। আৰু এই চাহকাপ স্পেচিয়েল কৰি তুলিছে এইটো বস্তুৱে, মই লগত লৈ লৈছোঁ দেখাবৰ কাৰণে। এই পেকেট চাহপাত দাৰ্জিলিঙৰ পৰা আনিছে, যোৱা সপ্তাহত গৈছিলে হাজবেণ্ডে। ইয়াত এই চাহপাতটোত ইয়াত লং, ইলাচি আৰু আদা এনেকৈ মিক্স কৰা আছে চাহপাতৰ লগত। আৰু এইটো চাহপাতেৰে যেতিয়া চাহ বনাব ন, ইমান ধুনীয়া এটা চেণ্ট আহে, মানে মুখত দিয়াৰ লগে লগে যদি আপোনাৰ মানে মুড অফ হৈ থাকে নহয়, তেতিয়া পূৰা এক্টিভ হৈ যাব মুড। আৰু এইফালে যদি কাৰোবাৰ যদি মূৰৰ বিষ হৈ থাকে ন, এইটো চাহপাতেৰে যদি আপোনালোকে এই গাখীৰ চাহ একাপ বনাই খায়, মানে নিমিষতে গায়ব হৈ যাব মূৰৰ বিষ। এইফালে মই আপোনালোকৰ লগত কথা কৈ থাকিলে মোৰ চাহ ঠাণ্ডা হৈ যাব। মই চাহটো খাই লওঁ আৰু পিছত আজিৰ দিনটোত কি কৰোঁ মানে সেইটো পাৰিলে দেখাবলৈ চেষ্টা কৰিম, কাৰণ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। একেবাৰে অসুস্থ হৈ আছিলোঁ, আজি অকণমান ভাল লাগিছে মনটো, সেইকাৰণে আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ। আজিৰ দিনটোত কি কৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। ৰাতিপুৱা কামখিনি সম্পূৰ্ণ কৰি এতিয়া মই পাকঘৰত আহিলোঁ। আজি দুপৰীয়া সাজত আছে মাছ, আৰু এতিয়া মই দুপৰীয়া সাজ ৰেডি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। দিনৰ দিনটো কামৰ পৰা আজৰি হৈ এতিয়া অকণমান মেচিন কামত বহিছোঁ। মেখেলা চাদৰ এযোৰ চিলাই কৰিব লগা আছিলে, মেখেলা আৰু চাদৰখন চিলোৱা হৈছে, আৰু এতিয়া ব্লাউজৰ কামখিনি কৰি আছোঁ। ব্লাউজটো চিলাই আছোঁ, এটা নতুন ডিজাইনত বনাই আছোঁ। ব্লাউজটো কমপ্লিট হ'লে আপোনালোকক দেখাম বাৰু। আৰু শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই যায় তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। বাই বাই।